চেনেলৰ সকলোকে স্বাগত জনাইছোঁ। তো আজি মই আহিছোঁ পাটলাধোহা। তো পাটলাধোহাৰ মই আপোনালোকৰ ঠাকুৰাণী মন্দিৰটো দেখুৱাম আৰু যিহেতু মই উপস্থিত হৈছোঁ এতিয়া ঠাকুৰাণী মন্দিৰত। তো আজি মানে বহুতো ভাল লাগি আছে। চাওক, এইখন হৈছে পাটলাধোহাত অৱস্থিত ঠাকুৰাণী মা মন্দিৰ আৰু মই ঠাকুৰাণী মা মন্দিৰত অকণমান প্ৰৱেশ কৰিব যিহেতু নোৱাৰোঁ আজি। তো মানে আজি জাষ্ট এনেই আহিছোঁ। তো ভাল কৰি মই আপোনালোকক দেখুৱাম, ভাল কৰি চাই থাকক। তো ফ্ৰেণ্ড আহি পালোঁ, মানে ৰাস্তাত আছোঁ। তো এতিয়া মই অকণমান ভাল কৰি দেখুৱাব চেষ্টা কৰিম ঠাকুৰাণী মন্দিৰটো। তো এইটোতো মই কৈ আছোঁ, এইটো পাটলাধোহাত অৱস্থিত খুব ডাঙৰ, এইটো মানে খুব ডাঙৰ এই ঠাকুৰাণী মা মন্দিৰটো। তো চাওক ইমান ডাঙৰ। তো ইয়াতে বোলে বহুতো মানুহ হয়। যদি কোনোবা চাই আছে ভিডিঅ'টো তেনেহ'লে গম পাব পাৰিব। আৰু যিহেতু যদি কোনোবা পাটলাধোহাৰ হয় তেতিয়াহ'লে সকলোৱে গমাই পাব যে কিমান ডাঙৰ। তো এতিয়া মই আকৌ অকণমান ভাল কৰি দেখুৱাম। তো আগলৈ যাম এবাৰ। তো চাই থাকক আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো। ঠাকুৰাণী মন্দিৰৰ পিছফালে আছোঁ, চাওক কিমান ডাঙৰ। ৱাও ৱাও। তো বহুত ডাঙৰ মা ঠাকুৰাণী মন্দিৰ। তো যিটো দৰ্শন কৰিব অহা নাই, যিটো আমি ফুৰিব আছোঁ। আৰু চাওক না এই তো কুকুৰটো আছে মানে তেওঁ ইয়াতে বহি তেওঁ মানে মন্দিৰটো চাব আহিছে। তো ভয় খাই তেওঁ। চ' মই আপোনালোকক আৰু ভাল কৰি কিছুমান দেখুৱাম। তো এইবিলাক যিটো পূজা আৰম্ভ হৈছিল তেতিয়া এনেকুৱা চাকি বন্তি দিছিল। অকণমান চাগে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে ভাল আছিল, কিন্তু তো মই চেণ্ডেলটো ইয়াতে অকণমান খুলি থ'ব লাগিব। তো অ'কে। তো চাওক, এইটো হৈছে মা ঠাকুৰাণী মা মন্দিৰ। এতিয়া যিটো প্ৰৱেশ কৰিব নোৱাৰোঁ, তো প্ৰৱেশ নকৰোঁ, ইয়াৰ পৰা দেখুৱাই দিলোঁ। চাওক, তো এতিয়া মই অ'কে। বন্ধু চাওক, এইটো হৈছে দান পাত্ৰ, মানে ইয়াতে দান কৰে আৰু যিহেতু যে আহে দৰ্শন কৰিব ইয়াতে 1 টকা 2 টকা মানে দি যায় আৰু। চাওক, এইটো হৈছে দান ভাণ্ডাৰ বা দান পাত্ৰ বুলি ক'ব পাৰে। তো এইটো হৈছে, তো আশে পাশে মই পৰিৱেশবিলাক দেখুৱাই যাম। তো খুব ধুনীয়া পৰিৱেশ ঠাকুৰাণী মা মন্দিৰটো। চাওক, বহুত সুন্দৰ কৰি ৰাখিছে, পূৰা চাফ চিকুণ। আৰু যিহেতু নতুনকৈ বনাই আছে ৰাস্তা, তো ৰাস্তাবিলাক নতুনকৈ বনাই আছে। তো যেতিয়া নতুন হ'ব তেতিয়া মানে বহুত ভাল লাগিব আহি কিনে। তো মনৰ আশা পূৰণ হ'ব। তো সকলোৱে যাতে আহিব পাৰে ইয়াত লৈ, তাৰ কাৰণে খুব ব্যৱস্থা কৰি দিছোঁ। পূৰা সম্পূৰ্ণ এৰিয়াটো মানে চাফ চিকুণ আৰু ইয়াতে কোনো মানে লেতেৰা নহয়। তো বহুত ভাল লাগিল আজি মা ঠাকুৰাণী মা মন্দিৰত আহি কিনে। তো চাওক কিমান ডাঙৰ। তো সম্পূৰ্ণ পাকা ৰাস্তাবিলাক ভাল লাগে। তো এইটো অৱস্থিত খুব ডাঙৰ বোলে তাত মা ঠাকুৰাণী মা মন্দিৰ। আৰু এইটো হৈছে চ'লাৰ ছিষ্টেম। তো সকলোতে গমেই পায় আজিকালি এনেকুৱা চ'লাৰ ছিষ্টেম লগাই থয় বা চৰকাৰে দিছে আৰু মানে আৰু তাপ দি মানে আৰু বুজি পাইছে। তো চাই থাকক। তো ফাইনেলি বন্ধুসকল চাওক, আহি পালোঁ ইয়াতে মানে। তো ইয়াতে মই উঠিলোঁ মানে ইয়াতে উঠিলোঁ। চাওক কি সুন্দৰ ঠাই। আৰু ইয়াতে মানুহবিলাকে বহি কিনে বা নাম থাম ইয়াতে মানে বহি কিনে সেৱা কৰে আৰু ইয়াতে নাম কীৰ্তন কৰে বুলি মই ভাবোঁ। কিন্তু ইয়াতে হয়, নিশ্চয় কৰে। ইয়াতে নাম কীৰ্তন চলি থাকে ইয়াতে যেতিয়া মানে পূজাটো আৰম্ভ হয়। এইটো হৈছে ঘণ্টা। তো ঘণ্টাটো বজালোঁ, ভাল লাগি গ'ল। তো চাই থাকক কি সুন্দৰ মা ঠাকুৰাণী মন্দিৰটো। চাওক, তো হেল্ল' ফ্ৰেণ্ড। তো এতিয়া আমি বাই দিব লাগিব মা ঠাকুৰাণী মন্দিৰত। তো যিহেতু আহিছিলোঁ আজি এনেই জাষ্ট চাবলৈ আহিছোঁ। যেতিয়া পূজাটো আৰম্ভ হয় তেতিয়া মানে ভাল কৰি আহিব লাগিব। তো এতিয়া এনেই মানে আহিলোঁ আৰু বহুত ডাঙৰ। তো মই পাটলাধোহাত আহিছোঁ মোৰ লগৰ ঘৰত ফুৰিবলৈ। তো যোৱাকালি মই গৈছিলোঁ, তো তাতে মানে পূজা হৈ আছে। তো
চ' ফ্ৰেণ্ড মানে তাতে আছিল গৰখীয়া মন্দিৰ তো চৰবুকত গৰখীয়া মন্দিৰত যিটো তাতে পূজা হয় আৰম্ভ হৈ আছে তো তাতে গৈছিলোঁ আৰু তাৰ কাৰণে পাতলা দোহাত তো আহিলোঁ তো চাই গ'লোঁ আৰু এইটো এটা বহুত ডাঙৰ তো মন্দিৰবিলাকত যিটো মই ভ্ৰমণ কৰি আছোঁ তো আশা কৰোঁ কিমান পাৰোঁ মই মন্দিৰবিলাকক ভ্ৰমণ কৰিব তো আজি আছিল এইখিনি এটা সৰু এটা ভিডিঅ' তো যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক এণ্ড ন'টিফিকেশ্যন বেল আইকনটো অন কৰিবলৈ নাপাৰোঁ আৰু প্লিজ এটা লাইক কৰিবলৈ নাপাৰোঁ তো ধন্যবাদ।